বান্ধৱীসকল আপোনালোকে বাৰু কৰোনা ভাইৰাছৰ দুয়োটা ড'জ ল'লে নে নাই লোৱা যদি আপোনালোকে কৰোনা ভাইৰাছৰ দুয়োটা ড'জ ল'লে তেনেহ'লে আপোনালোকৰ বাবে এটা খুব বেয়া খবৰ এটা প্ৰয়োজনীয় খবৰ এই সম্পূৰ্ণ খবৰটো যদি আপোনালোকে শেষলৈকে নাচায় তেনেহ'লে আপোনালোকৰ বেংকৰ সমস্ত ধন সাফা একেবাৰে উলাই গুচি যাব তো বন্ধু বান্ধৱীসকল এই ভিডিওটো গতিকে শেষলৈকে চাব কিয়নো সেই খবৰটো বেয়া যিসকলে কৰোনা ভাইৰাছৰ দুয়োটা ড'জ ল'লে মই আজি তাৰ ওপৰতে কম গতিকে আৰম্ভ কৰোঁ আজিৰ ভিডিওটোৰ আৰম্ভণিতে এতিয়ালৈকে যদি লাইক এটা কৰা নাই প্লিজ লাইক এটা কৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ খবৰবিলাক পাই থাকিবৰ কাৰণে প্ৰথমে জনাই লওঁ যে যিসকল লোকে নেকি কৰোনা ভাইৰাছৰ দুয়োটা ড'জ ল'লে তেওঁলোকে পুনৰ এটা কৰোনা ভাইৰাছৰ ড'জ ল'ব লাগিব যিটোৰ নাম হৈছে বুষ্টাৰ ড'জ যাতে অমিক্ৰণৰ পৰা আপোনালোকে বাচিব পাৰে বৰ্তমান আহি থকা কৰোনাৰ ঢৌৰ পৰা যাতে আপোনালোকে বাচিব পাৰে সেইবাবে কৰোনা ভাইৰাছৰ দুয়োটা ড'জ লোৱা সকলক এটা নতুনকৈ ড'জ দিয়া হ'ব যিটোৰ নাম হ'ব বুষ্টাৰ ড'জ তো বন্ধু বান্ধৱীসকল এই বুষ্টাৰ ড'জক কেন্দ্ৰ কৰি এতিয়া বহু লোকে বহু মানুহৰ একাউণ্টৰ পৰা পইচা খালী কৰি লৈ গৈছে তো কেনেকৈ লৈছে তো বন্ধু বান্ধৱীসকল এটা আপোনালোকলৈ ফোন কল হয়তো আহিব পাৰে ফোন কল আহিব আৰু সেই ফোন কলটোত আপোনাক জনাব যে আপুনি বুষ্টাৰ ড'জৰ কাৰণে এপ্ৰুভ হৈছে তো এপ্ৰুভ হোৱাৰ কাৰণে আপোনাৰ মোবাইললৈ এটা OTP গৈছে সেই OTPটো আমাক দিয়ক তো বন্ধু বান্ধৱীসকল দিল্লীত কেবাজনো শিক্ষিত মানুহৰ বেংকৰ পইচা সাফা একদম এক টকাও নোহোৱাকৈ লুটি লৈ গ'ল হেকাৰে কেনেকৈ নিলে তো দিল্লীৰ কেইজনমান ব্যক্তিলৈ কিছুমান হেকাৰে ফোন কৰিলে যে আপোনাৰ কৰোনা ভাইৰাছৰ দুয়োটা ড'জ লোৱা হৈ গৈছে এতিয়া আপুনি বুষ্টাৰ ড'জ ল'ব লাগিব তো তাৰ কাৰণে এটা আপোনাৰ মোবাইলত OTP গৈছে OTPটো দিয়ক তো সেই মানুহকেইজনে OTPটো দি দিলে কিন্তু তেখেতেতো নাজানে যে তেওঁৰ বেংকৰ OTP আছিলে সেইটো মানে OTPটো আহিছে দি দিছে আৰু OTPটো যোৱাৰ পাছত বেংকৰ পইচা গুগল পে ফোন পে যিমান বিলাকত নেকি পইচা সোমাই আছিলে সব পইচা সেই হেকাৰ গেজনে লৈ গ'ল তো বন্ধু বান্ধৱীসকল সেইভাবে আপোনালোকলৈ ভিডিওটো বনাইছো আপোনালোকলৈও আহিব পাৰে কলটো বা আপোনালৈও SMS পঠাব পাৰে যে আপুনি যদি কৰোনা ভাইৰাছৰ দুয়োটা ড'জ ল'লে পুনৰ যদি বুষ্টাৰ ড'জ ল'ব বিচাৰে তেনেহ'লে এই লিংকটোত ক্লিক কৰক এনেকুৱা ধৰণৰ আপোনালৈ মেছেজ আহিব বা এপ্লাই কৰক এতিয়াই লিংক এটা দিব আপোনালোকক তো এতিয়াও আপোনালোকে ভুলতেও বুষ্টাৰ ড'জ ল'বৰ বাবে এনে ধৰণৰ মেছেজত ক্লিক নকৰিব কোনোবাই যদি ফোন কৰে আপোনালোকে তাক OTP কেতিয়াও নিদিব তো বন্ধুসকল আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা জনাইছে যে বুষ্টাৰ ড'জটো ল'বলৈ আপোনালোকে বিশেষ একো কৰিব নালাগে আপোনালোকে আগতে যেনেকৈ নেকি বেজি লৈছিলে ঠিক তেনেকৈ আপোনালোকে কেন্দ্ৰসমূহত যাব লাগিব গৈ আপোনাক চেক কৰিব যে আপুনি বুষ্টাৰ ড'জটো ল'বৰ বাবে এলিজিবল হয় নে নহয় যদি এলিজিবল হয় তেনেহ'লে আপোনালোকক তেওঁলোকৰ তৰফৰ পৰাই ফ্ৰীকৈ বুষ্টাৰ ড'জটো দি দিব তো তাৰ বাবে আপোনালোকক কোনো ধৰণৰ ভেৰিফাই কৰিবলৈ লিংকত এপ্লাই কৰিবলৈ প্ৰয়োজন নাই আগতে আপোনালোকে যেনেকৈ লৈছিলে ঠিক তেনেকৈ এই বুষ্টাৰ ড'জটো ল'ব পাৰিব তো বন্ধু বান্ধৱীসকল এই খবৰটো আপোনালোকলৈ এই কাৰণেই আনিলোঁ যাতে আপোনালোকে আগতীয়াকৈ সতৰ্কিত হৈ থাকে মই বেংকৰ একাউণ্ট আছে গতিকে সেইভাবে এই ভিডিওটো আগতীয়াকৈ আনিলো আপোনালোকলৈ যাতে আপোনালোকেও সতৰ্কিত হৈ থাকে আৰু আপোনালৈ এনেকুৱা কিবা মেছেজ আহিছে নেকি কমেন্ট কৰি জনাব তো আজিৰ ভিডিওত জনাবলগীয়া খবৰ ইমান কেইটাই আছিল কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব পুনৰ এনে ধৰণৰ ভিডিওটো সকলোকে লগ পোৱাৰ আশাৰে বৰ্তমান বিদায় মাগিছো ধন্যবাদ জয় অসম